এইটো ভুল আছিল। ভিডিঅ'টো চাওঁতে যদি ভয় লাগে ভিডিঅ' বন্ধ কৰি দিব পাৰে। যদি আপোনালোকে সাহসী হয় তেন্তে এটা ৰাতি ভূতৰ ঘৰত থাকি দেখাওক। ধেই এইবোৰ চব ফেক হয়। এই পিংকু এই কমেণ্টটো চাচোন। লিখিছে নাই দাদা নাযাব, বহুত ভয়ানক জেগা। ৱাহ, এতিয়াতো যাবই লাগিব। এই পিংকু তই ইমান সাহসী নহয় দেই। তোৰ এই যে সাহসটো দিনত জিঅ'ৰ ডাটা পেক এটা লৈ আহে, ৰাতিলৈকে খতমেই হৈ যায়। খাবা খাবা, মই তোতকৈ বহুত বেছি সাহসী হয়। এই অনলাইন চেলেঞ্জটো একচেপ্ট কৰিছো আৰু গোটেই ৰাতিটো ভিডিঅ' কৰি কেনে ৰাতিপুৱা ইউটিউব ফেচবুক ইনষ্টাগ্ৰাম চবত আপলোড কৰি দিম। ৰাতি যেতিয়া তোৰ ডাটা পেকটো খতম হ'ব তই এনেও পলাবি ভয় খাই। মই যদি ভয় খাওঁ মই কুকুৰ। আগৰ জন্মত দেখোন তই এনেও কুকুৰে আছিলি। তোমাৰ ফাদাৰৰ মূৰটো। এই বাদ দে, বল বল পেকিং কৰিব লাগে নহয় আজি ৰাতিৰ কাৰণে। মই পানী বটল আৰু টৰ্চ লৈছো। মই ভিডিঅ' কৰিবৰ কাৰণে কেমেৰা এটা আৰু বিস্কুট লৈছো। কুকুৰ মই নহয়, কুকুৰ তইহে আছিল। বিস্কুটনো কেলে লৈছ? আৰে চা, ভূতটোৱে যদি আমাক মাৰি দিয়ে অন্তত আমাৰ পেটটো ভৰি থাকিব। আৰু বেলেগ কটাৰী লাঠি লৈছ নাই? আকৌ সেইবোৰনো কেলে লাগে? ঐ গঞা, আমি যোনটো জেগাত যাম সেইটো জংঘলৰ মাজত আছে। তোক ভূতে নহলেও বাঘে আহি কেনে মৰিয়াই থৈ যাব। অ' ৰাম, মই যে পাহৰিছিলো দেই। বাদ দে, হ'ব হ'ব, মই লৈ ল'ম সেইবোৰ বস্তুটো, চিন্তাই নকৰিবি। এতিয়া লগে যা, তই কথা বহুত পাহৰ। ৰাতি বাঘ আহিলে তোক মাছৰ পৰা ফালি থৈ যাব। ঐ পিংকু, ভয় লাগিছে দেই। মই কৈছো ঘৰত যাওঁ বল, চেলেঞ্জটো বাদ দে। ইমান দূৰ আহিলো, ঘৰত যাম নেকি এতিয়া? তই ফটো মাৰিবি কেনেকে? তোৰ জংঘলখন দেখি আছো এইটো অৱস্থা, তই ভূতৰ ঘৰ দেখিচোন ফ্লেট হৈ মৰি যাবি। এতিয়া মাৰি দিওঁ নেকি? হ'ব ভয় পান্দুৰা, কৰি দেখাব নালাগে, ঘৰটো ফালে যাওঁ বল। তোৰ বাপে ভয় পান্দুৰা। হে প্ৰভু, মোৰ 1000 টকীয়া কেমেৰাটো গ'ল। চৰি। যা ক আনগে। হয়, তোৰ চুলি চিঙি টাকলা কৰি দিম যদি কেমেৰাটো কিবা হয়। তো এইটো হয় হণ্টেড হাউচ। হণ্টেড বা ভয়ানক অনুভৱ যেন হোৱাই নাই, হয় নাই বিকু? মই যে বহুতেই অনুভৱ কৰিছো। শুন, এতিয়া আমি যাব ওলাইছো আৰু তই ভালকে ভিডিঅ' কৰিবি দেই। মোক যাতে ধুনীয়া দেখে, ইউটিউব ইনষ্টা ফেচবুক চবতে দিম। হয় পিংকু, কেমেৰাটো কাম নাই কৰা। তই পাগল হৈছ নেকি? 40,000 টকীয়া কেমেৰাটো তই বেয়া কৰি দিলি। ঘৰত কাটি পেলাব মোক। মই একো নাই কৰা দেই। ঘটিটো একো নাই কৰা। মোবাইলত ঘোষ কেমেৰা এপটো ডাউনলোড কৰি লওঁ নেকি? ভূত দেখি পাই বোলে সেইটোৱে। হ'ব ককাই, নালাগে। তোৰ ফাপৰে ধৰা গুটি উঠা মুখখন দেখিলে ভূতে এনেও পলাব। পুৰণা ফাৰ্নিচাৰৰ গোন্ধই বেলেগ। জানুৱাৰী মাহটোত মোৰ অংকৰ কিতাপখন এনেকুৱাই গোন্ধায়। চাবলৈ গ'লে যে ইয়াত ভূতৰ পৰা ভয় খাবলৈ একোৱেই নাই, কিন্তু জেগাটো অলপ বেছি নিজান নেকি, সেইটোহে অকল ভয় লাগে। হ'ব পিংকু, মই জানো তোৰ কিমান ভয় লাগিছে। নিজৰ ইগ'টোৰ কাৰণে তই ভয়টো লুকাই থৈ দিছ। তোৰ যে সেই জিঅ' ভডাফোন সেই ডাটা পেকটো কেতিয়াবাহে খতম হ'ল। বাদ দে বল ওপৰত গৈ আহো। হয় পিংকু, কাবাৰ ভৰি মাত শুনিছো যেনহে লাগিছে। এই ভূতটোক চাহ লাগে চাগে, যা দিতে বনাই কেনে। মই এনে কৈছো নেকি? সঁচাকে শুনিছো কাৰণেহে কৈছো। হ'ব বিকু, হ'ব। তই শুদ্ধ, ময়ে ভুল। দে হ'ব দে, বাদ দে। চুপ থাক তহঁতি। আৰে ভূতটো দেখোন ভয়ানকে নহয়। মোৰ ভনীয়াজনী ইয়াতকৈ বেছি ভয়ানক দেখোন। দাদা বেয়া নাপাব দেই, গুগল মেপত ভুল ৰাস্তা দেখুওৱাৰ কাৰণেহে আহিলো। অভিশাপ দিছো মই গুগল মেপক। ভূত দাদা, ৰেটিং কিমান দিবা গুগল মেপত? যদি চিঞৰ বাখৰ কৰ তোৰ এটা জীৱন নাইকিয়া হব। দাদা এটাই জীৱন আছে আকৌ। তহঁতক আজি বিকু, মোক অকলে এৰি থৈ নাযাবি আকৌ। বিকু, পিছফালৰ পৰা যে কাবাৰ চাহ এটা দেখিছো। বিকু, এটা কাম কৰো, টৰ্চটো বন্ধ কৰি দিও। যদি চাহটোৱে নাচে তাৰমানে সেইটো ভূতৰ চাহ হয়। বিকু, টৰ্চটো বন্ধ কৰিলে চাহটো কেনেকে ওলাব?
আৰু ভূতে নাচে জানো? পিংকু তই ভূতকে মাৰি দিলি দেখোন, এতিয়া কি হ'ব? পলা। ঐ ল'ৰা, ইমান জোৰছে মাৰিলি। এতিয়া ক'ত যাবি ল'ৰা? তহঁতক মাৰ বাপেৰ পুলিচ কোনো বচাব নোৱাৰে। দাদা বেয়া নাপাব আকৌ, আপুনি পটককে আগত আহি দিছে, মই কি কৰোঁ আকৌ, ভয় লাগিলে ন। দাদা আগতে যি হ'ল চব পাহৰি যাওক, আহক লগত চেলফি এখন মাৰো। মোবাইলত ঘোষ ফিল্টাৰ আছে নহয়, চেলফি গান গাই ফটো মাৰিম আহক। তহঁতক কোচত লৈ কেনে চেলফি মাৰিম। পৰিলো মই, বিকু বচাহি। দাদা মোক একো নকৰিব দেই, মোৰ একো ভুল নাই এইবোৰত। গুগল মেপে ভুল ৰাস্তা দেখালে আৰু তাৰ পাছত আপুনি আগত পটককে আহি গ'ল, মই কি কৰোঁ, ভয় লাগিলে কাৰণে টৰ্চটোকে মাৰি পঠাই দিলো। তইতো নেবাচই। এটা কাম কৰক, বিকুকো লৈ আহকগে, এই লগত থাকি ভাল লাগিব আৰু কাটা বিস্কুট চুবাই চুবাই বহি থাকিম। বাহ পিংকু, তই ইমান ফকতীয়া লগৰ বুলি মই কিন্তু নাজানিছিলো দেই। ভূত দাদা চাওক, মই এতিয়ালৈকে একোহে কৰা নাই, আপুনি ইয়াক থৈ লওক, মোক যাবলৈ দিয়ক। নাই ভূত দাদা, আপুনি ইয়াক থৈ লওক, মোক যাবলৈ দিয়ক, মই আপোনাক জিঅ' ৰিচাৰ্জ এটা কৰাই দিম। মই কৈছো নহয়, তহঁতি কোনো নেবাচ। তই কি কৰিছ? ভূতটো কিন্তু গাৰ্লফ্ৰেণ্ড নেকি, এনেকে ওলমি লৈছ যে? ভূত দাদা প্লিজ মোক যাবলৈ দিয়ক। তোৰ গাটো গোন্ধাইছো। এটা কাম কৰ, হনুমান চালিচা গাইতে ভূতটো মৰি থাকে বোলে এইটো কৰিলে। আৰু এইটো যদি হিন্দু ভূত নহয় তেতিয়া? তেনেহ'লে কি কবি? জয় শ্ৰী ফাদাৰ আল্লাহ। এৰি দে, তহঁতক চবকে যাবলৈ দিম, চাহ একাপ খুৱাম, এৰি দে। জয় শ্ৰী ফাদাৰ আল্লাহ, চব ধৰ্ম একে সমান। ভূত দাদা এইটো পাগল আছে, আপুনি যদি আমাক থৈ লয় আপোনাৰ মাথা ফাটি ব্লাষ্ট হৈ যাব, আমাক যাবলৈ দিয়ক সেইকাৰণে। চাহ তহঁতি যাগে যা। থেংক ইউ ভেৰি মাছ ভূত দাদা। দেখিছ মোৰ সাহস, ভূতক সাবুতিছো, ভূতৰ ভয় ধৰিছো, তই কি কৰিলি, অকল চাইহে আছ? হ'ব প্ৰভু, তোৰ সমান সাহস যে গোটেই পৃথিৱীত কাৰো নাই। ব'ল যাওঁ তেনেহ'লে। আমি প্ৰথম ল'ৰা যোনে ভূতকে হৰাই দিছো। ৰিচাৰ্জ খতম হোৱা ল'ৰা, তই নহয় মই হৰাইছো। বাদ দে, একেটাই কথা, তই হৰুৱা মই হৰুৱা একেটাই। ব'ল ঘৰত যাওঁ, ঘৰত গাহৰি আছে খাবগে লাগে। সিহঁতক আজি জংঘলখন পাৰ কৰিব নিদিও।